নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক ব্ৰেকিং থটছ ইউটিউব চেনেললৈ। আৰু আজি আমি কথা পাতিম বিশ্বৰ এখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰা হৈছিল। হোষ্টেলৰ সুব্যৱস্থা আছিল বিশ্ববিদ্যালয়খনত, আৰু বিশ্ববিদ্যালয়খনত কেইবা মহল আৰু 4টাকৈ লাইব্ৰেৰী আছিল। এতিয়া কথা হ'ল, বিশ্ববিদ্যালয়খনত এনেকুৱা ধৰণৰ সা সুবিধাসমূহ থকাটো কোনো আচৰিত কথা নহয়, কিন্তু যদি 1500 বছৰৰ আগৰ এখন বিশ্ববিদ্যালয়ত এই ধৰণৰ সা সুবিধাসমূহ থাকে, তেতিয়াহ'লে এটা আচৰিত হ'বলগীয়া কথা। হয়, এই বিশ্ববিদ্যালয়খন ভাৰততে অৱস্থিত, আৰু বিশ্ববিদ্যালয়খনৰ নাম আছিল নালন্দা বিশ্ববিদ্যালয়। আজি আমি এই ভিডিঅ'টোত নালন্দা বিশ্ববিদ্যালয়ৰ ওপৰত আলোচনা কৰিম, গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নালন্দা বিশ্ববিদ্যালয়খন কেৱল ভাৰততেই নহয়, এই বিশ্ববিদ্যালয়খন সমগ্ৰ বিশ্বতে এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয় আছিল। নালন্দা বিশ্ববিদ্যালয়খন ভাৰতত স্থাপিত হোৱা দ্বিতীয়খন বিশ্ববিদ্যালয়। প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম হৈছে তক্ষশিলা, যিখন বিশ্ববিদ্যালয় বৰ্তমান পাকিস্তানত অৱস্থিত। নালন্দা বিশ্ববিদ্যালয়খন বিশ্ব শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছিল, য'ত পেৰিছ, গ্ৰীচ, চাইনা, জাপান, কোৰিয়া, টাৰ্কি, ইণ্ডোনেছিয়া, ইৰাণ আদিকে ধৰি সমগ্ৰ বিশ্ব প্ৰান্তৰ পৰা শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। বিশ্ববিদ্যালয়খনত 10,000 জন শিক্ষাৰ্থী আৰু 2,000 জন শিক্ষক আছিল। বিশ্ববিদ্যালয়খনত হোষ্টেলৰ সুব্যৱস্থা আছিল, ডাঙৰ ডাঙৰ অট্টালিকা আছিল, 4টা কম্পাউণ্ডছ আৰু 10টা ডাঙৰ ডাঙৰ মন্দিৰ আছিল, আৰু বহুকেইটা মেডিটেশ্যন চেণ্টাৰ আছিল। বিশ্ববিদ্যালয়খনৰ ভিতৰতে হ্ৰদ আছিল, পাৰ্ক আছিল আৰু লাইব্ৰেৰী আছিল। লাইব্ৰেৰীকেইটা কেইবা মহলৰো আছিল, 4টাকৈ লাইব্ৰেৰী আছিল, আৰু সেই 4টা লাইব্ৰেৰী মিলাই প্ৰায় 90 লাখ কিতাপ আছিল। নালন্দা বিশ্ববিদ্যালয়খনত বিজ্ঞান, কলা, আধ্যাত্মিক শিক্ষা আদি শিক্ষাবোৰ প্ৰদান কৰা হৈছিল। লগতে ইকনমিক্স, ফিলচফি, লেংগুৱেজ আদিকে ধৰি বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল এই বিশ্ববিদ্যালয়খনত। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ বাবে এণ্ট্ৰেন্স এক্সামৰ ব্যৱস্থা কৰা হৈছিল। প্ৰত্যেকজন ষ্টুডেণ্টে এই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ হ'লে এণ্ট্ৰেন্স এক্সাম দিবলগীয়া হৈছিল, আৰু এই এণ্ট্ৰেন্স এক্সাম বহুত কঠিন আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ যিজন প্ৰহৰী আছিল, অৰ্থাৎ গাৰ্ড আছিল, তেখেতো অধিক জ্ঞানী হ'ব লাগিছিল। নালন্দা বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টসকলে কোনো ধৰণৰ ফিজ দিবলগীয়া হোৱা নাছিল। তেখেতসকলৰ বাবে থকা খোৱা আৰু শিক্ষা গ্ৰহণ কৰা সম্পূৰ্ণভাৱে ফ্ৰী আছিল। নালন্দা বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে ডনেশ্যনৰ ওপৰত চলিছিল, আৰু এনে এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ক 1193 বক্তিয়াৰ খিলিজীয়ে জ্বলাই শেষ কৰি পেলাইছিল। এই বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক মানসিক আৰু শাৰীৰিক কষ্ট দি মাৰি পেলাইছিল। 9 মহলাৰ সেই লাইব্ৰেৰীটো জ্বলাই ছাৰখাৰ কৰি পেলাইছিল, যিটো লাইব্ৰেৰী 3 মাহলৈ জ্বলি আছিল। তেতিয়াহ'লে ভাবক, এই ঘটনাটোৱে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কিমানখিনি পিছলৈ নিলে। যদি আজি এই বিশ্ববিদ্যালয়খন থাকিলেহেঁতেন, তেতিয়াহ'লে ভাৰতৰ শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত বহুত ওপৰত হ'লহেঁতেন। ভাৰত বৰ্তমান সময়তকৈ বহুতো উন্নত অৱস্থাত থাকিলেহেঁতেন। গতিকে শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।